9 নং বিশৃংখল সমষ্টিৰ সমূহ ৰাইজলৈ মই এটা প্ৰশ্ন, আপোনালোকে দল চাই ভোট দিব নে যোগ্য ব্যক্তি চাই ভোট দিব? এজন অযোগ্য ব্যক্তি দলৰ পৰা টিকিট আনি যদি নিৰ্বাচন খেলে তাক ভোট দিব নে এজন যোগ্য ব্যক্তি টিকিট নলকৈ ভিৰ দিলেও নিৰ্বাচন খেলে তাক ভোট দিব? নিশ্চয় আপোনালোকে এজন যোগ্য ব্যক্তিক সমৰ্থন কৰিব। সেয়ে আপোনালোকক প্ৰশ্ন কৰিছো, বিশৃংখল সমষ্টিৰ যোগ্য কোন? সেয়ে মই ভাবো বিশৃংখল সমষ্টিৰ যোগ্য প্ৰাৰ্থী হৈছে ডক্টৰ ৰেজা আমিন। সেয়ে আপোনালোকক অনুৰোধ কৰিছো, দল বল নিৰ্বিশেষে ডক্টৰ ৰেজা আমিনক সাপোর্ট করক। বহুত দল করিলে, দল চালে, কোনেও আমার সমস্যা সমাধান না করিলে বিশৃংখল সমষ্টি। বিগত 25 বছর ওয়াজিদ আলী চৌধুরীক বিধায়ক হিসেবে রাখিলো আর বিগত 10 বছর আলী আকবর মিয়াক বিধায়ক হিসেবে রাখিলো, কিন্তু আমার বিশৃংখলৰ মূল সমস্যা গৰাখহনীয়াৰ সমস্যা সমাধান নহল। যদি গৰাখহনীয়াৰ সমস্যা যদি আপোনালোকে সমাধান কৰিব বিচাৰে তেন্তে ডক্টৰ ৰেজা আমিনক সমৰ্থন কৰক। ৰাইজৰ শক্তি, ৰাইজৰ দিন, ডক্টৰ ৰেজা আমিনক ভোট দিন।